ভাৰত দাস কৈবৰ্ত তেখেতে লিখিছে বৰদৈচিলা শীৰ্ষক কবিতাটি। বৰদৈচিলা ভাৰত দাস ঘূনাসুতিৰ পৰা তেখেতে কৈছে, নৈক ভাল পোৱা, নৈ পাৰৰ সেউজীয়াবোৰক ভাল পোৱা, ভৰ দুপৰীয়া অথবা দুভাগ ৰাতি নৈ সহচৰ, আমি নৈ পৰিয়া অজলা খিলঞ্জীয়া অসমীয়া, তই আহিলে খবৰটো আগতীয়াকৈ দিবি, উৱলি যোৱা ছাল বেৰৰ গাঁঠিবোৰ নতুনকৈ দিম, উয়ে খোৱা খুটাৰ ঠাইত ঠেকা দিম, যোৱা বছৰ আগজাননী দি ৩ ঘৰক গৃহহীন কৰাৰ দৰে অহা হলে মোক লৈ পিতাইৰ সেউজীয়া সেউজীয়া সপোনবোৰ, আই সেউতাৰ সেন্দুৰকণ মচা নগল খেতে, তই ইচ্ছা কৰিয়ে পিতাইক আই চকুৰ আগৰ পৰা লৈ গলি বুকু দম কৰি, মোক উমাই থকাৰ পৰা সাজ লগা আগে আগে পিতায়ে ডিঙা মেলে, আই সেমেকা আখলত জুই জ্বলাবলে তেতিয়া বনৰীয়া হাঁহ সৰালি যাকে নদীয়াল পিতাই ভাটিয়ালি গীতৰ সুৰে সুৰে তাহাঁতৰ বাস সন্ধানত আছিল, কোনেও ভবা নাছিল তই আহিবি বুলি, পুৰণি কলীয়া ঘৰটো জোকাৰি যেতিয়া চাল দুখন নিচাই পেলালি, ততাতৈয়াকৈ জ্বলি থকা জুইকুৱাত পানী ঢালি চাকিটোৰ শলিতা দীঘলীয়াকৈ ওলাই খালী দুলিটোত ভৰাই আয়ে কাতৰেৰে ক'লে, হে দয়াময় গোকুলবাসীক গোবৰ্ধন ছত্ৰৰে ৰক্ষা কৰাৰ দৰে ৰক্ষা কৰা আহি, আই কাতৰ অনুৰোধ শুনিবলৈ তোৰ যে সময় নায়েই নাই, গোবৰ্ধনধাৰী প্ৰভু হয়তো নিদ্ৰাত আছিল, তই আগজাননী দি অহা হলে পিতায়ে আজিও ডিঙা নেমেলিলহেঁতেন, লাগিলে পেটৰ গামোচাখন আৰু আতি আতি ললোহেঁতেন, তই আগজাননী নিদিয়াকৈ আহি আই শিৰৰ সেন্দুৰকণ কপালৰ ডগমগীয়া ৰঙা পট্টু মচি শুভ্ৰ সাজ এযোৰ আইক দি পিতাইক লৈ গলি নৈৰ ভটিয়নি সোঁতত, পিতাইৰ পিতাকৰ পৃথিৱীলৈ। অশেষ ধন্যবাদ দাদা, সুন্দৰ কবিতা এটি লিখিছে। অকণমান আৱেগিক হৈ পৰিছোঁ, কাৰণ যিহেতু এতিয়া আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে বানপানী সমস্যা। সেই সমস্যাটোক নেজানো আমি ইমান বছৰৰ পৰা ভুগি আহিছোঁ, চৰকাৰলৈ এটি বিনম্ৰ অনুৰোধ এই ভিডিঅ'টোৰ জৰিয়তে, যাতে তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি আমাৰ এই আটাইতকৈ ডাঙৰ সমস্যাটো